মানে যিখন মানে তেওঁলোকৰ এটেণ্ডেঞ্চ ছিট তাতে HQGU নম্বৰ লিখিছে, ইপিক নম্বৰ লিখিছে, তেওঁলোকৰ নাম লিখিছে, কিন্তু ৰিজেক্ট আৰু একচেপ্ট তেওঁলোকে যে ইয়াত আহি হাজিৰ হ'ল, তেওঁলোকৰ নাম লিখিলে, তেওঁলোকৰ ইপিক নম্বৰ লিখিলে, HQGU নম্বৰ লিখিছে, এই মানুহজন আহিছেনে নাই অহা, তেওঁৰ ভোটাধিকাৰটো একচেপ্ট হৈছেনে নাই হোৱা, এই কথাটোতো তেওঁলোকে লিখিব লাগে। কিন্তু ইয়াত তেওঁলোকে টেকনিকেলি এইটো কৰোঁ বুলি বদমাচি কৰি তেওঁলোকে এই আমাৰ মানুহখিনি ইয়াত মানে একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে, মানুহজন ইয়াত আহিছে নে নাই সেইটোৱেইটো প্ৰমাণ দিব, ইয়াত একচেপ্ট হৈছে নে নাই। বা তেওঁলোকে এইটো মানে একচেপ্টটোত A লিখিব লাগে, ৰিজেক্টটোত R লিখিব লাগে। ইমানখিনি সংখ্যা লিখিবলৈ তেওঁলোকৰ সময় হ'ল মাত্ৰ A আৰু R মানে লেটাৰটো লিখিবলৈ তেওঁলোকৰ মানে আঙুলিত বল নোহোৱা হ'ল। এতিয়া ধৰক 50% মানুহ আপোনাৰ হেৰিং কৰি গুচি গ'ল, ইতিমধ্যে 50 নহয় 70% মানুহ হিয়াৰিং কৰি গুচি গৈছে, কাৰো তাত মানে যিটো একচেপ্ট আৰু ৰিজেক্টত কাৰো এটাও কলম লিখা নাই। আৰু মই ভাবিছোঁ প্ৰায় ইয়াত এতিয়ালৈকে মানে 700মান ভোটাৰ্ছ ইতিমধ্যে গুচি গৈছে। মানে এই 700 ভোটৰ আমাৰ সন্দেহ আছে যে এই 700 ভোট নিশ্চয় ৰিজেক্ট তেওঁলোকে কৰিবৰ কাৰণে এইটো অপশ্যন থৈ গৈছে। আৰু এই বদমাচিখিনি ইয়াতে জানি শুনি কৰিছে। আপুনি চাওক BLOসকলে লিখা তাত মানে তাৰ গাইডলাইনখনত আছে যে এজন সাধাৰণ ব্যক্তিয়ে মাত্ৰ এজন মানুহৰ ওপৰতহে মানে কমপ্লেইন কৰিব পাৰে, যে মানে এজন মানুহৰ ওপৰত তেওঁ মানে কমপ্লেইন দিব পাৰে। কিন্তু এজন ব্যক্তিৰ নামত 500-600লৈকে তাৰমানে কমপ্লেইন ওলাইছে, 500লৈকে কমপ্লেইন দিছে। গতিকে BLOসকলৰ দায়িত্ব আছিলে যে এজন ব্যক্তিয়ে যদি 400 কমপ্লেইন দিছে তেতিয়াহ'লে 399খন কমপ্লেইন তেওঁলোকে ৰিজেক্ট কৰিব লাগিছিলে, অকল এখন মানে কিবা গ্ৰহণ কৰিব লাগিছিলে, কমপ্লেইন গ্ৰহণ কৰিব লাগিছিলে। আৰু এজন BLOয়ে এদিনত 10টা মাত্ৰ কমপ্লেইন কৰিব পাৰে, 10টা মানুহৰ এগেইনষ্টত তেওঁ কমপ্লেইন লঞ্চ কৰিব পাৰে। বা এজন BLA মাত্ৰ 10টা কমপ্লেইন ইয়াত লঞ্চ কৰিব পাৰে। কিন্তু এজন সাধাৰণ মানুহৰ নামত 400-500কে ইয়াত কমপ্লেইন দিয়া হৈছে। কোনো ধৰণৰ নীতি নিয়ম ৰুল ৰেগুলেশ্যন ইয়াত মনা, গাইডলাইনখন আজিলৈকে তেওঁলোকে পঢ়ি চোৱা নাই। তেওঁলোকে নীতি বহিৰ্ভূত কাম, নীতি বিৰুদ্ধ কাম নকৰোঁ বুলি তেওঁলোকে মানে তেওঁলোকক জনাই দিব লাগিছিলে। যোন ইলেকশ্যন অফিচাৰ হওক, ERO হওক, এইবিলাকক জনাই দিব লাগিছিলে। তেওঁলোকে কৈছে যে আমাৰ চাকৰিৰ ভাবুকি দিছে, ইলেকশ্যন মানে কমিশ্যনৰ কাম, আমাক চাকৰিৰ ভাবুকি দিছে। তো তোমালোকক ইলেকশ্যন কমিশ্যনে মানে উপযুক্ত নিৰ্দেশনা দি থৈছে, গাইডলাইন দি থৈছে। ইলেকশ্যন কমিশ্যনৰ গাইডলাইন ভায়লেশ্যন নকৰোঁ বুলি তোমালোকে কিয় দম নিদিলা, কিয় চাকৰি মানে ভয়ত তোমালোকে হেৰি কৰিছা? তোমালোকে গাইডলাইন মতে কাম কৰিলে তোমালোকৰ চাকৰি খাব পাৰে নেকি কোনোবাই? গতিকে সাজু হৈ থাকক যিসকল BLO আছে, BLO যিসকলে মানে এই মূৰ্খামিখিনি কৰিছে, তেওঁলোককো কিন্তু চৰকাৰ কিন্তু কোৰ্টত নাথাকে, কোৰ্টত কিন্তু আদালতত কিন্তু চৰকাৰ নাথাকে, বা আদালতত কোনোবা ৰাজনৈতিকভাৱে পৰিপুষ্ট মানুহ তাত নাথাকিব। কিন্তু তাত অকল জজ থাকিব আৰু আমাৰ উকিল থাকিব। সেই কথাটো BLOসকলে মনত ৰখা উচিত। তেওঁলোকে যে কৈছে চৰকাৰে চাকৰি খাব বুলি ভয় কৰিছে, এতিয়াও ভয় কৰি থাকক, এতিয়া চাকৰি আমি খাম তেওঁলোকৰ। তেওঁলোকে যে আমাৰ মানুহখিনি হাৰাশাস্তি কৰিছে, আজি খোৱা পানী এক টোপাল তেওঁলোকে যোগান দিয়া নাই, বহিবৰ কাৰণে মহিলাক এখন বেঞ্চ দিয়া নাই, মহিলাসকলক ইয়াত লাইন পতাই ভালকৈ ছিষ্টেমেটিক একো ব্যৱস্থা কৰা নাই। পুৰুষৰ মাজত দেখিছোঁ 10-12জন পুৰুষৰ মাজত এজনী মহিলা ঠেলা হেঁচা খাই সোমাই আছে, তাকো ওচৰত বাচ্চা লৈ সোমাই আছে। দেখিছোঁ মহিলা মাথা ঘূৰাই পৰি গৈছে। ৰাতিপুৱা 6টাৰ পৰা ইয়াত লাইন লৈছে, 6টাৰ পৰা 12টা বজালৈকে এগৰাকী মহিলা থিয় হৈ থাকিব পাৰে নেকি? গতিকে এনেকুৱা ধৰণৰ বিসংগতিৰে সম্পূৰ্ণ এই মানুহখিনিক হাৰাশাস্তি কৰা হৈছে। গতিকে সকলো পক্ষকে আমি সকীয়াই দিছোঁ, কোনেও সাৰি যাব নোৱাৰিব কিন্তু এনেকুৱা 2 নম্বৰী কৰি। গতিকে সময় থাকোঁতে, এতিয়াও সময় আছে, সময় থাকোঁতে তেওঁলোকে এই মানুহখিনিৰ ওপৰত হাৰাশাস্তি কৰা বন্ধ কৰক।